হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। এয়া ৰাতিপুৱা চোতালতে অকণ বহিলোঁ, উঠি পেলাই ফুলখিনি চাই বৰ ভাল লাগে ৰাতিপুৱাই ফুলখিনি দেখিলে। তাৰপিছত আজি দিনটোত বহুত কাম আছে, আপোনালোকক দেখাই যাম। এইখিনিতে আপোনালোক সকলোকে কৈ থওঁ যে ভণ্টিৰ বিয়া, তাৰ বাবে আজিৰ পৰা যা যোগাৰ কি কৰোঁ আপোনালোকক সকলোখিনি দেখুৱাই যাম। প্ৰথমতে ভাত খোৱা নিমন্ত্ৰণেই আছে। নিমন্ত্ৰণৰ কাৰণে মিঠাই চিঠাই লৈ ওলাইছোঁ। মানে মোৰ মানুহজনক জোৱাই ভাত খুৱাব আৰু ভণ্টিক বিয়া ভাত খুৱাব বৰ্তাৰ ছোৱালী ঘৰত। এয়া আমি আহিলোঁ, চাই যাব ভিডিঅ'টো সকলোখিনি। পেটটো বাঢ়িছে বাঢ়িছে। অজুন্দা, এইটো তোমাৰ মাল। এয়া আহি চাহৰ পৰ্ব চলিছে, আমি চাহ খাইছোঁ। আগতে যে ভুজিয়া গালে আৰু বাহিৰত সেয়া দাদাই শাক বাচি আছে। এয়া বাকীখিনি আপোনালোকে নিজে চাই যাওক আৰু ভাত খাবৰে হ'ল। এয়া অকণ দেখুৱাইছোঁ আৰু আপোনালোকক দৃশ্য কি হয়। ভণ্টি সেয়া তাই আনি দি আছে বস্তুখিনি। ইয়াৰ ভিতৰত একদম তামাম যোগাৰ চলি আছে খোৱা বোৱাৰ। ভাত খাই মানে আমি সোনকালে বজাৰলৈও যাম, গতিকে অকণ লৰালৰি কৰা হৈছে, সোনকালে ভাত খাই যাম। আৰু ভাঙিবলৈ মানা কৰিছে, মানে খাব নালাগে। এইজনীয়ে ভাইৰেল মানুহজনী, যোনজনী ভাইৰেল হ'ব বহুত ইচ্ছা। এয়া ভাত দিছে কিন্তু খাবলৈ দিয়া নাই, এনেকৈ থৈ দিব লাগে বোলে। ভাঙিবলৈ মানা কৰিছে। এয়া এইগৰাকী ভাগিনে কৰিছে আৰু এই ভাগিনগৰাকীয়ে আমাক ভাঙিবলৈ মানা কৰিছে। আমি এনেকৈ থৈ চাই এৰি বা এইখিনি খাই উঠি যাব লাগিব। মানে আমাক ভাত খাবলৈ দিয়া না পোলাও খাবলৈ দিছে? অঁ, ভাতখিনি চাবলৈ দিছে। নাই পোলাও ইয়াত থৈছোঁ। সেইটো মানে ষ্টাইলতহে, এইটো মানে ষ্টাইলতহে। এইটো খা, এইটো পানী গিলাচটো নিদিবা এতিয়া। ভাতৰ লগত পানী নাখাওঁ, থৈ দিয়া এনেই এগিলাচকেইটা। তোমাক কোনে খাবা আমাৰ লগত? অঁ দিয়া তেন্তে এগিলাচকেইটা এফালে থৈ দিয়া, দৰকাৰ হ'লে আমি লৈ পেলাই খাম। অ' মানি প্লেণ্টটো ইমান ধুনীয়াকৈ দিছে, চোৱা এইটো এডাল ৰং কৰি দিছে। বৰ চালাক দেই যোনে কৰিছে কামটো। নাই, সেইটো মন যাব লাগিব, মানি হ'ব লাগিব, তেতিয়াহে বাঢ়িব। এইখন হেতা। ভাজি বনোৱা নাই বুলিছে, এইটো কিনো? এইটো মাছ, এইটো মাছ, এইটো দালি, এইটো মাছৰ, এইটো হাঁহৰ মাংস, এইটো চালাড। হেৰি দালিত হেতা এখন বেলেগ, সেইটো মাছৰ যে। আকৌ এবাৰ ভাত খাবাহি। বাই বাই এতিয়া হৈ গ'ল। ফিতা কাটি দিলে। আমাৰো ফিতা কাটা হ'ল, তাই আমাৰ ঘৰলৈ অত বছৰ হ'ল যোৱাই নাই। অঁ, জোনদা যোৱাই নাই। এতিয়া যাবি মানে, এতিয়া গ'লেও মই খুৱাব নোৱাৰো। পিছত যাবি। অ' মাহী যাব দেই। জোনদা ক'লে গ'ল? বিয়ালৈ এতিয়া মাতা নাই ৰ, কাৰ্ডে বনোৱা নাই। কাৰ্ডে বনোৱা নাই বিয়ালৈ। লগে ফুলখিনি ইমান ধুনীয়া কৰিছে। ভাত খোৱা পৰ্ব শেষ। আমি এতিয়া বজাৰ যাব ওলালোঁ। এয়া ওলাই আহিছোঁ, মানে ভণ্টি আজি প্ৰথম ভাত খোৱা নিমন্ত্ৰণ বিয়াৰ। আৰু আমাৰ আজি শেষৰটোৱে বুলিব পাৰি, কাৰণ বিয়া 4 বছৰে হ'ব এতিয়া। সিহঁতৰ ঘৰতে শেষ হৈছে আৰু আমাৰ ভাত খোৱা পৰ্ব। জোৱাইকক ভাল গিফ্ট এটাও দিলে, ভাল লাগিল। থেংক ইউ দেই দুইটাকে। এতিয়া ব'লক বজাৰ কৰোঁগৈ। বিয়াৰ বজাৰ আজিৰ পৰা আৰম্ভ কৰিছোঁ আৰু আবেলিয়ে হ'ল, তথাপিও যিমান দেৰিলৈকে পাৰোঁ কৰিব পাৰিম আৰু বজাৰ। এইখিনি কাপোৰ চালোঁ, এয়াও কাপোৰ চালোঁ, পাটৰ কাপোৰ বহুত চালোঁ, কিন্তু পচন্দ নালাগিল। চাই যাওক কি ল'লোঁ, একেবাৰে ফাইনেল লুকটো বিয়া দিনা দেখিব। আজি জাষ্ট বজাৰখন দেখামহে আৰু আপোনালোকক কি ল'লোঁ এতিয়া নেদেখাওঁ, শেষত দেখাম। শেষত মানে বিয়াত, আৰু বিয়াত পিন্ধিলে গম পাবই আৰু কি কিনিলোঁ।
এইটোত মানে বেলেগ এটা কালাৰ অৰেঞ্জ হোৱা আমি হেঁতেন ভাল ত্যাগীত লাগিলেহেঁতেন চাই ন আছোঁ বা লাইট তাৰপিছত কালাৰৰ আকৌ বেলেগতো চামগৈ এইটো ল'লে আকৌ কেলৈ ন সেইটো ল'ব লাগে ন ভণ্টিও যিহেতু সময় নাপায় দুদিন এদিন ছুটি লৈ আহে সেইকেইদিনতে আমি বজাৰ কৰিব লাগিব সেই হিচাপতে মানে এদিনতে যিমান পাৰোঁ বজাৰ কৰি যাম আমি কাপোৰ চাই দম কৰি দিলোঁ কিন্তু কাপোৰ পচন্দৰ নোলায় মানুহজন এফালে ৰখি আছে এইটো মাহঁতকহে ভাল লাগিব মাহঁতকহে ভাল লাগিব তুমি কি কৰিছা কোৱাচোন মোক পাত্তাই নিদিলে কিয় পাত্তা নিদিলা মোক মায়ে গালি দিব নেকি বাৰু ইমান ৰাতি হ'ল তিয়াতিৰে ভিতৰৰ ফালৰ দোকান এখন তিয়াতিৰে ইয়াতে মানে থান কাপোৰবোৰ পোৱা যায় আমি ব্লাউজ চাব আহিছোঁ ব্লাউজৰ পিচ চাম কালাৰ হ'ল আপোনাৰ এটা গল্ডেন এটা ৰেড আৰু এটা চিলভাৰ তাৰপিছত আহি ডুংগৰমল পালোহি ইয়াতো বা আৰু ভণ্টি দুইজনীয়ে কাপোৰ চাই আছে ৰাতি নগাঁও কলেজৰ দৃশ্য চাওক কি ধুনীয়া লাগে কলেজখন দেখি কেপচাৰ কৰি থ'লোঁ বোলো আপোনালোককো দেখাই দিওঁ আৰু ৰাতি ষ্টেডিয়াম মাৰ্কেটৰ ভিজুৱেল অলপো আপোনালোকক দেখাওঁ বুলি ৰেকৰ্ডিং কৰি থ'লোঁ এয়া আমি উভতি আহিছোঁ যদিও ক'ৰবাত কিবা এটা খাই যাম কাৰণ ৰাতি বহুত হৈ গ'ল আমি দুপৰীয়া ভাত খুৱাই চাহ একাপো খোৱা নাই সোমাই পেলাই চাহ একাপ খাই যাম এনেকৈ দেখাই যাম আৰু বাকীখিনি ভিডিঅ'টো সহায় কৰি যাব ভিডিঅ'খিনি চাই ভণ্টিৰ বিয়ালৈকে কি আমি প্ৰিপেৰেশ্যন কৰোঁ আপোনালোককো দেখাই যাম আজি প্ৰথম আৰু সকলোৱে আশীৰ্বাদ কৰিব যে তাইৰ বিয়াখন ভালে ভালে যায় আৰু সকলোকে নিমন্ত্ৰণো দিম বাৰু পিছত বিশেষ এটা ভিডিঅ' বনাই আজিকালি মই দেখিছোঁ মানুহবিলাকে চব এনেকুৱা কিবা কিবি ছেটেই পিন্ধে আহিলা ক'তো খাবলৈ সুবিধা নাপালোঁ আহি পৰাশৰ পালোহি পৰাশৰতো বাৰু চাহে খাম আমি চাহকাপ বহুত ধুনীয়া বনায় আৰু মই এটা চিকেন চপ খালোঁ চাহ আৰু চিকেন চপ ইমানেই আছিল আজিৰ ভিডিঅ'টোত আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব এয়া চাওক ইয়াৰ চাহকাপ কি ধুনীয়া কাৰাক ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ